Hey guys, good morning. কি খবৰ আপোনালোকৰ? মোৰ ভালেই। মই পৰিস্মিতা কিচেন এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। আৰু আজি একদম সোনকালে মই আৰম্ভ কৰি দিছো ভিডিঅ'টো। অলপমান ঘৰৰ হাৰা মেলা কামখিনি কৰি ললো আৰু এতিয়া মই গা পা ধুই আহি ভাবিলো ভিডিঅ'টো আৰম্ভ কৰি দিও। যিমানখিনি পাৰো দেখুৱাই যাম আপোনালোকক। সম্পূৰ্ণকৈ ভিডিঅ'টো চাবৰ শেষত জনাব নাপাহৰিব কেনেকুৱা লাগিলে। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়া যাও মই ব্ৰেকফাষ্ট ৰেডি কৰোঁগে আৰু মই আজি চুলিত ঘঁহিছিলো মানে কালি ৰাতি চুলি ঘঁহিছিলো হেৰি এটো কিছিলে অনিয়ন অইল। আজি হৈছে সানডে হয়। ভাবিলো এটা সানডে ব্লগ বনাও আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰো কি কৰো আজিৰ দিনটো। তাকে ভাবিলো অকনমান দেখুৱাম আৰু আপোনালোকে চাই যাব সম্পূৰ্ণকৈ ভিডিঅ'টো আৰু কমেন্ট এটা কৰি দিব কেনেকুৱা পায়। তুমি কি খেলিছা? এফালে চাও। আমাৰ গুণগুণে পুৰা খেলাত ব্যস্ত আৰু তাই মানে ইমানখিনি বস্তু কি লৈ লৈছে দেখিছে সব আৰু সব এই বস্তুটা আছিল এটো কি হয় হৈ গল। আৰু তুমি এটা কি খেলি আছা? আমাৰ গুণগুণে পুৰা খেলি আছে একদম খেলনা বস্তু লৈ। তাই য'ত যি পায় সব এই বেগটোতে মানে সব ভৰাই থৈ দিয়ে। আৰু এইটো যে দেখিছে এইখিনিটো তাত সোমাই আছে কিবা কিবি আৰু ইয়াত সোমাই আছে। তাই এনেকে লৈ পেলাই পুৰা খেলি থাকে দিনটো এনেকে থৈলেও তাই টেনচন নাই। দিগদাৰ নকৰে ধুনীয়াকে খেলি থাকে। আৰু এইফালে মই লৈ লৈছো কিতাপ উলিয়াই লৈছো। এতিয়া পঢ়াত লাগো। এইফালে তাইক খেলিবলৈ দি লৈছো আৰু মই এইফালে পঢ়িবলৈ আৰম্ভ কৰি দিওঁ। এইখন হৈছে এডুকেশ্যন হয়। আৰু এতিয়া মই এইখিনি অলপমান কিতাপখিনি চাই লওঁ বিচনাতে মেলি লৈছো আৰু এইফালে তাই আছে আৰু আনফালে মই এইফালে এডোখৰতে বহি অলপ পঢ়ো। 11টামান বজালৈকে পঢ়ো। তাৰ পাছত আকৌ ভাত পানী বনোৱা সিজোৱা কাম আছেই তো সেইকাৰণে কৰি ল'ব লাগিব। তেন্তে এতিয়া আৰম্ভ কৰি দিওঁ পঢ়িবলৈ। এইটো এটা মানি প্লেণ্ট মোৰ পঢ়া টেবুলতে ৰাখিছোঁ। এটা কাপত ৰাখিছোঁ। কাপটো অলপমান পানী দি পেলাই এনেকৈ ৰাখিছোঁ আৰু পাত ওলাইছে সেয়া দেখিছে মোৰ পাত ওলাইছে আৰু এনেকৈ ৰাখিলে মানে মোৰ ভাল লাগে সেইকাৰণে ৰাখি দিলোঁ এটা পঢ়া টেবুলতে। একদম বৰষুণ একদম আজি অকণমান বতৰটো মুকলি কৰিছে। উঠা কেলে ফুটাই দিছা? নুফুটাবা বেলুনটো নুফুটাবা এইডোখৰলে আহা। নুফুটাবা বেলুন। এতিয়া যাওঁ চাহ একাপ বনাই লওঁ তাৰ পাছতহে ভাতত লাগিমগে। চাহ একাপ খাই লওঁ ফাৰ্ষ্টে গাখীৰ চাহ একাপ আৰু তাৰ পাছতে ভাতত লাগি থাকিম আৰু লাহে লাহে। সৰিয়হ তিয়াই ৰাখিছোঁ। হেৰি বনাম চজিনা বনাম আৰু আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰি দিম বাৰু। তেন্তে মই চাহ বনাই লওঁ। চাহ খাই বৈহে আপোনালোকক লগ পাই আছোঁ। আৰু খেলনা বস্তু আকৌ মেলি ললাহি ন? গোটেই বক্স উঠাই এতিয়া চজিনা কাটিব লৈছোঁ আৰু চজিনাবোৰ ইমান ধুনীয়া কোমলীয়া হৈ আছে আৰু চজিনা খাই যে ইমানেই ভাল লাগে নহয়। কোনে কোনে চজিনা খাই ভাল পায় কমেণ্টত জনাবচোন। মই কিন্তু বিৰাট ভাল পাওঁ চজিনা খাই।
এতিয়া মই বনাবলৈ আৰম্ভ কৰি দিছোঁ। গেছত এখন কেৰাহী পাতি তাত তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাত দিছোঁ দুখিলা তেজপাত। এতিয়া দি দিছোঁ আদা নহৰুখিনি কিন্তু আপোনালোকে মন কৰিছে চাগে অকণমান মই থেতেলিয়াই পেলাই দিছোঁ। আদাডোখৰ অকণমান ডাঙৰ ডাঙৰ হৈ আছে, তেনেকৈ ৰাখিছোঁ আদাখিনি। আৰু ছজিনা বুলি ক'লে বা তাত সৰিয়হ দিয়া হয় যিহেতু, তাতে অকণমান আদা যদি বেছি হয় নহয় খাবলৈ বহুত টেষ্টি হৈ পৰে। এয়া আদা অকণমান ডখৰ দিছোঁ। আৰু এতিয়া দি দিছোঁ 2টা শুকান জলকীয়া। এইখিনি ভালকৈ লৰাই লৈ আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে অকণমান ভাজি লৈছোঁ। প্ৰয়োজন অনুসৰি হালধি দিছোঁ। এতিয়া দি দিছোঁ সৰিয়হ। সৰিয়হখিনি ধুনীয়াকৈ পিচি লৈ অকণমান তাত পানী দি পেলাই বাতিতে অলপ দি পেলাই এতিয়া দি দিছোঁ তাত সৰিয়হখিনি মই প্ৰায় 5 পৰা 10 মিনিটমান সময় মই ভাজি ল'ম। ভালকৈ ভাজিব লাগে সৰিয়হখিনি, তেতিয়া টেষ্টটো বহুত ধুনীয়া ওলায়। এনেকৈ অলপ সময় মই সৰিয়হখিনি ভালকৈ ভাজি লৈছোঁ। আৰু এতিয়া দি দিছোঁ বিলাহী। এয়া বিলাহী ঘৰৰে হয় আৰু ঘৰৰ বস্তু এটা যদি বনাব পাওঁ তেনেহ'লে বহুত ভাল লাগে ঘৰৰ বস্তু দি। আৰু এতিয়া এইখিনি বিলাহী আৰু সৰিয়হখিনি ভালকৈ ভাজি ল'লোঁ। এনেকৈ বিলাহীখিনি অকণমান ভাজি ল'লোঁ আৰু এতিয়া হাতা পাতেৰে অলপমান ভাঙি দিছোঁ বিলাহীখিনি। এতিয়া দি দিছোঁ সোৱাদ অনুসৰি নিমখ। পুনৰ এইখিনি অকণমান লৰাই দিছোঁ ভালকৈ। এতিয়া মই দি দিছোঁ ছজিনাখিনি দি দিছোঁ। এতিয়া ছজিনাখিনি অলপ সময় ভালকৈ ভাজি ল'ম। এতিয়া অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিলোঁ। আৰু এতিয়া ঢাকনখন আঁতৰাই পুনৰ এইখিনি ভালকৈ লৰাই লৈছোঁ। এতিয়া মই নিজৰ জোখ অনুযায়ী অলপমান পানী দি লৈছোঁ। বহুত বেছি পানী নিদিওঁ, কমকৈ দিম পানী। এইটো জোখতে মই পানী দি পেলাই এতিয়া আকৌ অলপ সময়ৰ কাৰণে এনেকৈ ঢাকন লগাই দিম। এতিয়া ঢাকনখন আঁতৰাই এইখিনি অকণমান লৰাই দিওঁ আৰু খুব ধুনীয়াকৈ উতলি আছে। প্ৰায় হৈছেগৈ, এইখিনি সিজিছে। আজি আমাৰ গুণগুণে কামলৈ গৈছে বোলে। চাওঁ ক'ত কামলৈ গৈছে চাওঁ। এই কামলৈ গৈছে বোলে তাই। চাওঁ কোনফালে চাওঁ। এই তলা চাবি ইয়াত লগাইছিলো। ক'ত গৈছা তুমি? কামলৈ গৈছা? এইটো কক আহিছে দেখিছানে? আৰু আমাৰ গুণগুণ গুণগুণে দেখোন জিভাখন উলিয়াই দিছে মোৰ জাহাজীনে জিভাখন উলিয়াই দিছে যে কিয় জিভা উলিয়াইছে? কামৰ পৰা আহিছা? কামৰ পৰা আহিছা নেকি? কৰে দেই, কামলৈ যায়। বতাহ মাৰিব। মোক বতাহ মাৰিব, সেইটো কাৰণে বতাহ মাৰিবৰ কাৰণে মোক বাহিৰলৈ যাবলৈ দিয়া নাই। ঠাণ্ডা লাগিব, বতাহ মাৰিব। ভিতৰলৈ যা। হয় নেকি? যাওঁ আৰু ৰ'বা, বতাহ মাৰিব এতিয়া দেই। লুকা ভাকু খেলিছা নি? দেখি আছো। আৰু এয়া ৰেডি হৈ গ'ল ছজিনা কাৰী। আপোনালোকেও এনেকৈ ট্ৰাই কৰিব আৰু কেনেকুৱা পায় মোক ক'ব। আৰু এতিয়া সময় হৈছে 5টা বাজিছে আৰু মই অকণমান কিটচেনত আছোঁ, মানে চাহ তাহ বনোৱা মেলা। এতিয়া চাহ একাপ খাই লওঁ আৰু এতিয়া এয়া বনাই আছোঁ, মাৰ কাৰণে ৰুটি বনাই আছোঁ। তাৰপিছতে এতিয়া চাহ বনাওঁ আৰু চাহ খাওঁ। চাহ খোৱাৰ সময় যিহেতু অথনি দিনত যে বনাইছিলোঁ ছজিনা সৰিয়হ দি বনাইছিলোঁ, বহুত টেষ্টি হৈছিলে খাবলৈ। একদম আদা যদি অকণমান সৰহকৈ দি দিয়া হয় নহয়, তেতিয়া মানে টেষ্টটো বহুত ধুনীয়া লাগে সৰিয়হৰ লগত।
সৰিয়হৰ লগত যদি এনেকৈ বনোৱা হয় বা সৰিয়হ কিবা বেলেগ বনালেও আদা অকণ বেছিকৈ দিলে খাবলৈ ভাল হয়, সোৱাদটো খুব ধুনীয়া লাগে। আৰু ভাবিলোঁ কৈ দিওঁ কেনেকুৱা হৈছে নহৈছে। টেষ্টিয়ে হৈছিলে, আপোনালোকেও এনেকৈ ট্ৰাই কৰিব আৰু কেনেকুৱা পায় মোক কমেণ্টত জনাব। এতিয়া তেন্তে মই বনাই লওঁ চাহকাপ আৰু আমি খাই লওঁগৈ, তাৰপিছত আপোনালোকক লগ পাম। চাহ খাই আজৰি হ'লোঁ আৰু এতিয়া যাওঁ ভাতত লাগোঁগৈ। এতিয়া মই বনাম কাঁচকলৰ বাকলি ভাজি বনাম বুলি ভাবিছোঁ। আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰি দিম। তেন্তে ব'লক যাওঁ, সোনকালে এতিয়া বনাই লওঁগৈ। ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ। এয়া কাটি ল'লোঁ কাঁচকলৰ বাকলি, এনেকৈ সৰু সৰুকৈ দেখুওৱা ধৰণে কাটি লৈছোঁ। ইয়াত এতিয়া দি ল'ম অলপমান নিমখ। এইখিনি বইল কৰিব লাগিব। এতিয়া ইয়াত গেছত উঠাই দিলোঁ। এইখিনি হৈ থাকক। পূৰা উতলি আছে ধুনীয়াকৈ, এইফালে উতলি আছে। এতিয়া গেছত এখন কেৰাহী পাতি তাত তেল দি ল'লোঁ। তেলখিনি গৰম হোৱাত দি লৈছোঁ পিঁয়াজ। একেবাৰে চিম্পলকৈ বনাইছোঁ, চিম্পল হয়। আৰু এতিয়া দি দিছোঁ প্ৰয়োজন অনুসৰি হালধি দিছোঁ। এইখিনি এতিয়া অকণমান লৰাই দিম। আৰু এতিয়া দি দিছোঁ বইল কৰি ৰখা কলৰ বাকলিখিনি। এইখিনি এতিয়া ভালকৈ অকণমান সময় এনেকৈয়ে ভাজি ল'ম। এতিয়া দি দিছোঁ সোৱাদ অনুসৰি নিমখ, আৰু নিমখ দি পেলাই ভালকৈ এইখিনি লৰাই দিম। আৰু এইখন ভাজিত কিন্তু অকণমান তেল বেছিকৈ দিলে ভাল লাগে খাই। তেল অকণমান বেছিকৈ দিব লাগে ইয়াত। এতিয়া ভাজি লৈ ঢাকন লগাই দিম অকণমান সময়ৰ কাৰণে। ঢাকনখন আঁতৰাই পুনৰ লৰাই লৈছোঁ এইখিনি। এতিয়া ভাজিখিনি তেলৰ পৰা অকণমান উঠাই পেলাই ছাইড কৰি ৰাখিছোঁ, আৰু যিখিনি তেল আছে সেই তেলতে মই ডিম এটা ভাঙি দিম। এতিয়া তেলতে ডিমটো ভাঙি দিলোঁ, আৰু এয়া অকণমান লৰাই দিওঁ ভালকৈ। এইখিনি ভাজি ল'ব লাগিব ডিমটো, নহ'লে বা কেঁচামা গোন্ধটো থাকি যায়। আপোনালোকেও মন কৰিব ভাজোঁতে, ডিম ভাজোঁতে। যদি আপোনালোকে এনেকৈ ভাজিখিনিৰ লগতে ভাজিব, ডিমটো মানে ভাঙি দিলে বনাব নোৱাৰে, তেনেহ'লে আপোনালোকে এক্সট্ৰাকৈ বনাই পেলাইও তাত ডিমখিনি দি দিব পাৰে। তেতিয়াও খাবলৈ বহুত টেষ্টটো ধুনীয়া ওলায়। একেই হৈ যায়। যিসকলে এনেকৈ পাৰে তেনেহ'লে এনেকৈ বনাব লাগে। নোৱাৰাসকলে মানে এক্সট্ৰাকৈ ভাজি পেলাই তাত দি দিলে হ'ল। এয়া লৰাই লৈ অকণমান সময়ৰ কাৰণে ঢাকনখন লগাই দিওঁ। গেছটো কিন্তু মই ল' কৰি ৰাখিছোঁ। আৰু এতিয়া ঢাকন আঁতৰাই পুনৰখিনি লৰাই দিছোঁ, আৰু আজি কাঁচকলৰ বাকলিৰ ভাজি ৰেডি হৈ গ'ল। হে গাইজ, আজি নেক্সট ডে হয়। আৰু এতিয়া কাপোৰকেইটা মেলি পেলাই মই অকণমান ওপৰতে বহিছোঁ। ইমান ধুনীয়া বতাহ মাৰিছে নহয় একদম। আৰু মানে এইডোখৰতে গছ এজোপা আছে, ইমান ধুনীয়া গোন্ধাইছে, ফুল ফুলিছে, মানে বহুত ধুনীয়া গোন্ধাইছে। আৰু এইয়াত এইজনে একদম পূৰা কুঁহপাত ওলাইছে, আম গছজোপা পূৰা কুঁহপাত ওলাইছে। গছ-গছনিবোৰ চাই পেলাই মানে ইমান ভাল লাগে। আৰু কালিৰ ভিডিঅ'টো সামৰাই নহ'ল যিহেতু, ভাবিলোঁ ভিডিঅ'টো সামৰি লওঁ। যদি এই ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। আৰু তেন্তে আজিলৈ ইমানতে বিদায় লৈছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।